ৱেলকাম টু প্ৰতিদিন জিকে। আজি আমি আলোচনা কৰিম অসম টেটত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। বাল্যকালৰ ল'ৰা এজনে খেলি ভাল পায়। ক. সমনীয়া ল'ৰাৰ লগত। খ. সমনীয়া ছোৱালীৰ লগত। গ. মাক দেউতাকৰ লগত। খ. ডাঙৰৰ লগত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. সমনীয়া ল'ৰাৰ লগত। তলৰ কোনটো শিক্ষাৰ নতুন ধাৰা নহয়? ক. পৰিৱেশ শিক্ষা। খ. জনসংখ্যা শিক্ষা। গ. শাৰীৰিক শিক্ষা। খ. ধৰ্মীয় শিক্ষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. ধৰ্মীয় শিক্ষা। সৃষ্টিশীল ল'ৰা ছোৱালী সেইসকল যিসকল শ্ৰেণীত প্ৰথম। খ. সৃষ্টিশীল আচাৰ আচৰণৰ গৰাকী। গ. ভাল ব্যৱহাৰ কৰে। খ. ভাল স্মৃতিশক্তিৰ গৰাকী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. সৃষ্টিশীল আচাৰ আচৰণৰ গৰাকী। বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়। ক. শৈশৱ কালক। খ. বাল্যকালক। গ. কৈশোৰ কালক। খ. বয়ঃসন্ধি কালক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. বাল্যকালক। শিশুৰ বাবে খেলা-ধূলা আৱশ্যকীয় কাৰণ ই শৰীৰটো স্বাস্থ্যৱান কৰে। খ. শিশু স্কুললৈ খেলিবলৈ যায়। গ. ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উন্নয়ন সাধন হয়। খ. খেলাৰ দ্বাৰা আত্মসন্তুষ্টি পাব পাৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উন্নয়ন সাধন হয়। মন্তেশ্বৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাতা গৰাকী কোন আছিল? ক. জন ডিউই। খ. পেষ্টালজী। গ. মাৰিয়া মন্তেশ্বৰী। খ. জন লক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. মাৰিয়া মন্তেশ্বৰী। শিক্ষণৰ প্ৰধান নীতি হ'ল ক. প্ৰস্তুতিৰ নীতি। খ. ফলাফলৰ নীতি। গ. অনুশীলনীৰ নীতি। খ. এই আটাইবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. এই আটাইবোৰ। আগ্ৰহৰ ফলত মনোযোগ ক. বৃদ্ধি হয়। খ. হ্ৰাস হয়। গ. একেই থাকে। ঘ. এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. বৃদ্ধি হয়। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ব্যক্তিৰ বুদ্ধাংক আই.কিউ হ'ল ক. ৬০ পৰা ৭০লৈ। খ. ১১০ পৰা ১১৯লৈ। গ. ১২০ পৰা ১৪০লৈ। খ. ১৬০ৰ ওপৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ. ১২০ পৰা ১৪০ৰ ভিতৰত। ইংৰাজী ইণ্টাৰেষ্ট শব্দটো আহিছিল ক. গ্ৰীক ভাষাৰ পৰা। খ. ইংৰাজী ভাষাৰ পৰা। গ. জাৰ্মান ভাষাৰ পৰা। খ. লেটিন ভাষাৰ পৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ. লেটিন ভাষাৰ পৰা। অভ্যাস হ'ল আৰ্জিত আচৰণ। খ. জন্মগত আচৰণ। গ. সঁচ আচৰণ। খ. নকল আচৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক. আৰ্জিত আচৰণ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।